পনীৰটো সকলোৱে বনাব জানে, কিন্তু চফ্ট আৰু কোমল পনীৰ বনাব জানেনে নাই? যদি নাজানে, আজি মই এটা আপোনালোকৰ আৰু মই এইখিনি ভালকৈ পানীখিনি নিগৰি লৈছোঁ। এতিয়া মই এইখন প্লেটত এইখিনি দি ল'ম পনীৰখিনি, আৰু ইয়াৰ ওপৰত এখন প্লেট দি মই এটা ডাঙৰ বস্তু ইয়াৰ ওপৰত হেঁচা দি থ'ম। এনেকৈ দিলে পনীৰখিনি চেপেটা হৈ থাকিব আৰু পানীখিনি যিখিনি পানী আছে সেইখিনি ওলাই যাব। এতিয়া চাইছেনে মোৰ কিমান ধুনীয়া এটা চফ্ট পনীৰ তৈয়াৰ হৈছে। আৰু আপোনালোকে এনেকৈ তৈয়াৰ কৰিব পাৰিব পনীৰ। এইখন খাওঁতে বহুত সোৱাদ হয়, আপোনালোকে এনেকৈ তৈয়াৰ কৰিব পাৰিব।
আপোনালোকে সকলোৱে প্লেন পনীৰ বনাব জানে আৰু এনেকৈ মছলা পনীৰ বনাই খায়নে নাই? যদি নাই খোৱা এতিয়াই বনাই খাওক। মছলা পনীৰ বহুত টেষ্টি হয় খাবলৈ। আপোনালোকে যদি মোৰ চেনেলটো লাইক কৰে, শ্বেয়াৰ কৰে, কমেণ্ট কৰে, মোক আৰু ভাল লাগিব আপোনালোকৰ নতুন নতুন ভিডিঅ' লৈ আহিবলৈ। আৰু আপোনালোক সকলোকে ভিডিঅ' চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।